ফকৰা যোজনা। খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা। মানুহৰ প্ৰধান শত্ৰু হ'ল মানুহৰ খং। মানুহৰ খং উঠাৰ সময়ত একোকে চিনি নোপোৱা হয়। সেই মুহূৰ্তত তেওঁ সকলো পাহৰি কি কৰিব লাগে, কি কৰিব নালাগে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। ফলস্বৰূপে তেওঁ আনৰ একো কৰিব নোৱাৰি নিজৰেই অনিষ্ট কৰি পেলায়। সেই খং যেতিয়া শেষ হয়গে তেতিয়াহে নিজৰ অনুশোচনা আহে আৰু সেই কামৰ অনুতাপ কৰে। অৰ্থাৎ ইয়াকে কোৱা হৈছে যে নিজৰ পেট কাটি লোৱা আৰু সেই পেটৰ ঘাঁ শুকুৱাবলৈ 6 মাহ বা তাতোকৈ বেছি দিন দৰৱ খাব লগা হয়। এই ফকৰা যোজনাটোৱে ইয়াকে বুজাইছে যে যি খং নিজৰ লগতে আনকো অনিষ্ট কৰে তেনে খঙক প্ৰশ্ৰয় নিদি খংটো দমাই ৰখা উচিত। Please like and subscribe my channel. Please like and subscribe. Thank you.